Baithalangso long Banghini perang ke claim bang phua tumaphan kinep kangnang Karbi ang long portal media mate electronic media atum ke claim ke dam mesen pusi pinang an nongnam ta dolo laso potsi news channel along ke claim ning hangatum ta dolo sitami ingnut bahini ke claim ke chokche ajok penang an media tumta botna dokoklo lason thotsi West Karbi ang long Baithalangso long Daniel hilapen Sundar Singh Kruatum ke claim ke chokche doko ka joini si Raikom saikhiatum nep nang koklo ikramul puamuni aphan Daniel lapen Sundar Singh atum ajo por hutame hem dam boma hutsi tovara long nep check pen fake money mate duplicate tangka supply akoi PHC ke thengke chok lasi laso ajo abangke ikramul tami hidia longsi donang poklo sitami puthodani ikramul aphan puthot nangchari si long logamat fake notes mate duplicate tangka paotsi video kaselang lapena so video joine tami phirang ke claim bang phua tumsi ikramul aphan blackmail ta kuribom lapen lak pliatangka prabjen pen nang pinangji kalite laso video nang pai viral pidet ji pusi nang therdon sitami hamrem police atum birta longloksi adema long wang etsi reporter bahini aphat vegor artame nang sai sponlo puthot lason thot birta kelong ponja phansi lang ekbom non Karbi anglong times বেচিব কাৰণে ভগৱান যাব বিচাৰিছিল যোৱাৰ পিছত মানে সিহঁতে দুইটা ল'ৰা মোক ওমচাৰা যাওঁতে মানে সিহঁতে আটক কৰি ল'লে লৈ পেলাই সিহঁতৰ হাতৰ পৰা জালি নোট দি পেলাই মোক কৈ আছে তই এইবিলাক জালি নোটৰ কাৰবাৰ কৰ তাৰপিছত আপোনাৰ 1 ঘণ্টা পিছত সিহঁতে মিডিয়া মাতি দিলে মিডিয়া ভিডিঅ' কৰি পেলাই মোক কৈ আছে তই যদি ঘৰৰ পৰা পইচা নান তেতিয়া তোক মাৰিম তাতো মোক বহুত মাৰপিট কৰিছে ছাৰ এই মাৰপিট কৰিছে তথাপিও মই কৈছোঁ এতিয়া মই ক'ৰ পৰা আপোনাক পইচা আনি দিম এতিয়া ৰক মই ৰাতিপুৱা মোৰ মেছেজৰ কাৰণে কল কৰি আছোঁ মই তাৰপিছত মোৰ মেছেজৰ লগত কথা কৰি পেলাই ছাৰ ধৰক সেইটো হামৰেঙৰ পৰা সিহঁতক মই ফুলঠাই মানে এইটো টিকালৈকে মই লৈ আনিলোঁ আৰু টিকা পাৰলৈকে লৈ আনিলোঁ বলক তাত গ'লে আপোনালোকক পইচা দিব মই ইফালে এইটো মোৰ দাদা যে এই দাদাটোক মানে ইনফৰমেশ্যন দি থৈছিলে মোৰ মেছেজটো যে দাদা এনেকুৱা মোৰ হেৰিটো সিহঁতে কিডনেপ কৰি দিলে কালিৰ পৰা মোক সিহঁতে কিডনেপ কৰি পেলাই জংঘলে ৰাখি আছে ছাৰ আমি শুনা মতে কালি তুমি ক'ত আছিলা ৰাতিটো কালিতো মোক সিহঁতে জংঘলতে ৰাখিছে জংঘলত আছোঁ কিমান টকাৰ দণ্ড দাবী আছিলে 4 লাখ টকা সিহঁতে ডিমাণ্ড কৰিছিলে লাষ্টত এতিয়া ৰাতিপুৱা মোৰ মেছেজত কৈছে তই 2 লাখ টকা হ'লেও লৈ আহিব লাগিব এইটো ৰেকৰ্ডিঙো আছে ভিডিঅ' ৰেকৰ্ডিঙো আছে ছাৰ আপোনালোকে চাব পাৰে সি কৈছে 2 লাখ টকা তই লৈ আহিবই লাগিব 2 লাখ টকা তই লৈ নাহিলে কিন্তু আমি নেৰোঁ তাৰ মাজত কিবা লগত আমাৰ জড়িত হৈছিল সাংবাদিক দুজন সাংবাদিক আছে কিবা চেনেলৰ সাংবাদিক মই ক'ব নোৱাৰোঁ মানে সেই দুজনে মোৰ লগত ধন দাবী কৰিছে আৰু 4জন মিলি পেলাই মাৰিছে সাংবাদিকে মোক মাৰিছে আৰু ছাৰ কিয় মাৰিলে মোক তই এনেকুৱা কোন জড়িত আছে এইবিলাক ক মানে মই মিছা হ'লেও মানে ক'ব লাগে এইবিলাক মানুহ আছে মোক মাৰি দিব নহ'লে জংঘলত মাৰাৰ বয়ত মই ক'লোঁ মোক আছে মানে মোৰ আহিব লাগে ছাৰ মই ইমানেই হেৰি কৰিলোঁ কৰি পেলাই তাৰপিছত মই ইয়ালৈকে মাৰধৰ কৰিছে ছাৰ মোক সিহঁতে মানে এইবিলাক ক'ব লাগে পইচা দিব লাগে এইটো কাৰণে মাৰধৰ কৰিছিলোঁ কেইজন মানুহে নিছিলে তোমাৰ 4জন মানুহ মই 4জনৰ নাম নাজানো নাম সিহঁতৰ তাত আছে 2জন বোলে ইয়াৰ ভিতৰত সাংবাদিক আৰু একজনে বিডিবি ছেক্ৰেটাৰী কৈছিলে সি এতিয়া কয় মই বিডিবি ছেক্ৰেটাৰী নহয় মই পাব্লিক হয়